নমস্কাৰ বন্ধুসকল, আজি মই এই ভিডিঅ'টো আপোনালোকক একো কিবাকিবি মানে এণ্টাৰটেইনমেণ্টৰ কাৰণে আপোনালোকৰ এই ভিডিঅ'টো বনোৱা নাই। এই ভিডিঅ'টো মই আপোনালোকক এটা কথা ক'বৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল যে পৰহি মোৰ যিটো অমৰ চিবি চেনেল আছে, যিটো আপোনালোকে এতিয়া চাই আছে, এই চেনেলটোৱে কি কৰিলে মানে 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে। আৰু কমপ্লিট কৰাৰ পিছত ইউটিউবৰ পৰা মোক এটা মেইল কৰিলে। আৰু সেই মেইলটোত ইউটিউবে কৈছে যে মই যেতিয়া ইউটিউবত এটা ভিডিঅ' দিওঁ, সেই ভিডিঅ' দিয়াটো মোৰ বহুত শ্ল' হয়। মানে আপোনালোকে দেখিছে মোৰ এটা ভিডিঅ'ৰ পিছত আনটো ভিডিঅ'ৰ মাজৰ ডিষ্টেঞ্চ কমেও এসপ্তাহ হয়। মানে এসপ্তাহটো বহুত কমেই হয়, কাৰণ এটা ভিডিঅ'ৰ পিছত 2 নম্বৰ ভিডিঅ'টো দিবৰ বাবে কেতিয়াবা মোৰ 15 দিন, কেতিয়াবা অন্ততঃ মোৰ 2 মাহো সময় হৈ যায় মাজত। সেই গেপটোত আচলতে মোৰ চেনেলটো বহুত ডাউন হৈ যায়। আকৌ মাজত যেতিয়া পককৈ ভিডিঅ' এটা দি দিওঁ, তেতিয়া আকৌ ওপৰলৈ উঠি যায়। মানে তেনেকৈ মোৰ চেনেলটো চলি আছে। চ' মোৰ চেনেলটোৱে ইমান ভালকৈ উন্নতি কৰিব পৰা নাই। আৰু যেতিয়া ইউটিউবৰ পৰা মোক এইটো মেইল কৰিলে 500 ছাবস্ক্ৰাইবাৰ হোৱাৰ পাছত, তেতিয়া ইউটিউবে মোক এইটো স্পষ্টকৈ কৈছে যে মই ভিডিঅ' ৰেগুলাৰ দিব লাগে। ৰেগুলাৰ মানে ধৰি লওক সপ্তাহত 2টা বা সপ্তাহত 1টা, তেনেকৈ হ'লেও মানে মই ৰেগুলাৰ ভিডিঅ' দিব লাগে। চ' আপোনালোকক জনাই দিছোঁ যে মই যিবিলাক কভাৰ ভিডিঅ' বা অকণমানি আমাৰ ভাইটিহঁতৰ যিবিলাক শ্বৰ্ট ফিল্ম বনাই আছিলোঁ, সেই শ্বৰ্ট ফিল্মবিলাক কি হ'ল মানে এডিটিং কৰোঁতে বহুত সময় লাগে, আৰু যেতিয়া ৰেকৰ্ড কৰোঁ বা শ্বুট কৰোঁতেও বহুত টাইম লৈ লয়। গতিকে মই ভাবিছোঁ কি মই আপোনালোকৰ বাবে এতিয়াৰ পৰা তেনেকুৱা ভিডিঅ'টো দিয়াটো মই দিয়ে যাম। সেইটো আপোনালোকে এসপ্তাহৰ মূৰত পাব পাৰে বা এমাহৰ মূৰত পাব পাৰে। তাৰ সলনি আপোনালোকলৈ মই বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিম। মানে আপোনালোকে মোৰ এই চেনেলটোত এতিয়াৰ পৰা আৰু বেলেগ টাইপৰ ভিডিঅ' দেখিবলৈ পাব। আপোনালোকে ভাবিছে এতিয়া এই বেলেগ ধৰণৰ ভিডিঅ'টো বা কি? বেলেগ ধৰণৰ ভিডিঅ' মানে বৰ বেছি বেলেগ ধৰণৰ নহয়, তথাপিও আৰু আপোনালোকক কিবা শিকিবৰ কাৰণে বা মোৰ মনৰ ভাৱটো প্ৰকাশ কৰিবলৈ মই এই চেনেলটোত এতিয়াৰ পৰা ভিডিঅ' দিয়া কৰিম। মানে বেলেগ টাইপৰ ভিডিঅ' দিম আৰু আপোনালোকে চাব। কাইলৈ পৰহিলৈ মানৰ পৰা মোৰ ভিডিঅ' পোৱা আপোনালোকে ষ্টাৰ্ট হৈ যাব। তো এতিয়া বাই বাই, ধন্যবাদ। আৰু মোৰ এই চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি থ'ব।